ছাত্ৰ নেতা সন্মিলনখন অনুষ্ঠিত কৰা হৈছিল। যোৱা 1 মাৰ্চ তাৰিখে আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা আমি অনুমতি পাইছোঁ আৰু তাৰ তেনেকৈ আমি গোটেই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। কিন্তু এই অনুষ্ঠানটো আয়োজন কৰিবলৈ যাওঁতে আজি অনুষ্ঠানটো শেষৰ ফালে এনেকুৱা এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ নামত কিছু মুষ্টিমেয় ছাত্ৰই এই গোটেই অনুষ্ঠানটো তেওঁলোকে এটা ধ্বংসস্তূপত পৰিণত কৰিবলৈ সৃষ্টি কৰিছে, এটা অশান্তময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। আমি অনুমতি সাপেক্ষে গোটেই অনুষ্ঠানটো আয়োজন কৰিছোঁ। এই অনুষ্ঠানটো আয়োজন কৰাৰ লগে লগেই যদি চাবলৈ যোৱা যে আমাৰ 18 তাৰিখে আমাৰ অনুষ্ঠান আছে, তাৰ এদিন আগত 17 মাৰ্চ তাৰিখে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰকতা সভা আৰু আইনী মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ সহযোগত তেওঁলোকে বিক্ষোভ কাৰ্যসূচী আৰু কলা পতাকা তেনেকুৱা কাৰ্যসূচী তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আমি য'ত অনুষ্ঠানটো আয়োজন কৰিছোঁ, সেই অনুষ্ঠানটোৰ সন্মুখৰ ভাগতেই তেওঁলোকে এই অনুষ্ঠানটো বা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিন্তু তাতে কথা হ'ল, য'ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষে আমাৰ 18 মাৰ্চ তাৰিখে সেই প্ৰেক্ষাগৃহটো আমাৰ অনুমতি দিছে আৰু এই অনুমতি দিয়াৰ সন্মুখৰ ভাগতে তেওঁলোক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়াটো এটা কি ধৰণৰ ঘটনা বা কেনেকুৱা কি পৰিকল্পনা কৰিছিল, আমি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওপৰতো প্ৰশ্ন আছে। এইকাৰণে প্ৰশ্ন আছে কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যদি আমাৰ অনুষ্ঠানটো যদি সুচাৰুৰূপে সম্পন্ন যদি হোৱাটো বিচাৰিলে হ'লে, তেনেহ'লে আমি সন্ধিয়া ভাগত আমি কৈছিলোঁ যে এই অনুষ্ঠানটো তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ণ কৰিছে আমাৰ সন্মুখৰ ভাগত, মঞ্চৰ সন্মুখৰ ভাগত। গতিকে আপোনালোকে এটা পুলিচ প্ৰশাসন বা আপোনালোকৰ এটা প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰক, এইকাৰণে গ্ৰহণ কৰক বুলি কৈছোঁ। আৰু আজি যেতিয়া আমি পুলিচ প্ৰশাসন বিষয়ক জনাইছোঁ, আমি সন্ধিয়া ভাগলৈ জনাইছিলোঁ, জনোৱাৰ সময়ত তেওঁলোকে কৈছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যেতিয়ালৈকে আমাৰ অনুমতি নিদিয়ে তেতিয়ালৈকে আমি কেম্পাছৰ ভিতৰত আমি প্ৰৱেশ কৰিব নোৱাৰোঁ বুলি কৈছে। গতিকে প্ৰৱেশ কি কাৰণে কৰিব দিয়া নাই তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত এই এনেকুৱা অশান্তময় পৰিৱেশ সূচনা হোৱাটো বিচাৰিছিল নেকি? আমাৰ দ্বিতীয় প্ৰশ্ন হ'ল যে মুষ্টিমেয় কিছুমান ছাত্ৰক লৈ তেওঁলোকে যি NSY সমৰ্থিত ছাত্ৰকতা সভাৰ আছে আৰু সভাপতি যি আমাৰ ছাত্ৰকতা আছুৰ সমৰ্থিত আছে, তেওঁলোকে দুটা ছাত্ৰ সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে তেওঁলোক আছে। তেওঁলোকে ছাত্ৰ সংগঠন দুটা কামৰ প্ৰশ্ন, তেওঁলোকক এয়া শিক্ষা দিয়া হয় নেকি? সংগঠনৰ নামত এয়া শিক্ষা দিয়া নহয় নেকি যে এটা সংগঠনৰ পতাকা জ্বলাই দিয়াটো, এটা সংগঠনৰ বেনাৰ পোষ্টাৰ ফালি দিয়াটো এয়া শিক্ষা দিয়া হয় নেকি সেই সংগঠনকেইটাক? দ্বিতীয়টো প্ৰশ্ন হ'ল যে কেৱল মাত্ৰ 20-25 জন তেওঁলোকে ছাত্ৰ আছিল, আমাৰ 1500তকৈ অধিক তাত ছাত্ৰ আছিল। ক'ৰবাত যদি ৰণক্ষেত্ৰ যদি হ'লে তেনেহ'লে আপুনি ভাবি চাওকচোন কি ধৰণৰ পৰিস্থিতি সম্ভৱ হ'লে। বিদ্যাৰ্থী পৰিষদ যিহেতু এটা শৃংখলাবদ্ধ ছাত্ৰ সংগঠন, এটা সামাজিক দায়বদ্ধ ছাত্ৰ সংগঠন, গতিকে আমি অতি সংযমভাৱে গোটেই কামখিনি সুচাৰুৰূপে সম্পন্ন কৰিছিলোঁ, য'ত কোনো ধৰণৰ অপ্ৰীতিকৰ যাতে পৰিস্থিতি সৃষ্টি নহয়। তেওঁলোকে বাৰে আমাৰ প্ৰেক্ষাগৃহটোৰ ভিতৰত তেওঁলোকে বাৰে খেদি আহে যে অনুষ্ঠানটোকে আমাৰ বিফল কৰিব পাৰে নেকি। কিন্তু আমি সম্পূৰ্ণৰূপে আমাৰ যিটো অনুষ্ঠান আছিল, যিসকল নিমন্ত্ৰিত অতিথি আছিল, অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু সফল হ'লোঁ। শেষলৈ যেতিয়া আমি ভোজন কৰিবলৈ গৈছিলোঁ সকলো ছাত্ৰ ছাত্ৰী, তেতিয়া কিছু পৰিমাণ তেওঁলোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু বাহিৰত তেওঁলোকে বেনাৰ পোষ্টাৰ জ্বলাই দিলে। গতিকে আমি ছাত্ৰ সমাজ হিচাপে বা আমি বিদ্যাৰ্থী পৰিষদে যিসকলে বেনাৰ পোষ্টাৰ জ্বলাই দিছে, তেওঁলোকক উচিত ব্যৱস্থা দিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু এই গোটেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো এটা এনকুৱাৰী কৰিবলৈ মই অসম চৰকাৰৰ দাবী জনাইছোঁ, কাৰণ প্ৰত্যক্ষ পৰোক্ষভাৱে আজি যি পৰিৱেশৰ সৃষ্টি হ'ল, তাত ক'ৰবাত নহয় ক'ৰবাত এই কৰ্তৃপক্ষ জড়িত হৈ আছে। বৰ্তমানলৈকে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি? আমি অতি সোনকালে আমাৰ এখন জৰুৰীকালীন বৈঠক আছে অহাকালি, গতিকে তাতে আমি উচিত সিদ্ধান্ত গ্ৰহণ কৰি আৰু কি পদক্ষেপ ল'ব পাৰি আমি গোটেই আপোনালোকৰ আগত অৱগত কৰিম। ছাত্ৰসকল কোনো চিনাক্তকৰণ কৰা হৈছে? চিনাক্তকৰণ ক্ষেত্ৰত আমি কোনো ধৰণৰ যিসকল আছিল, আমাৰ ভিডিঅ' ফুটেজ আমি পাইছোঁ, ফটো পাইছোঁ। গতিকে আমি উচিত সময়ত যিসকলে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে আমি আপোনালোককো জনাম আৰু আমি উচিত তদন্ত বিচাৰিম আৰু উচিত তদন্ত হ'ব লাগিব।